हेलो फ्रेंड्स आपनालोक सकलोके स्वागतम जानाइछु मोर रूपही चेनेलटुलै। আজি মই অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো চাওঁ। আৰু আজিৰ बहुत दिनेই হল আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ভিডিঅ দিব পৰা নাই আৰু মোৰো বেয়া লাগিছে কাৰণ ভিডিঅ'বোৰ মই বনাব পৰা নাই যেহেতু মোৰ মোবাইলটো বেয়া হৈ আছিল সেই কাৰণে আৰু এতিয়া মোবাইলটো বৰ্তমান ভাল কৰি আনিলো আৰু আপোনালোকৰ মাজলৈ এতিয়া ভিডিঅ'বোৰ দিব পাৰিম বুলি ভাবিছো আৰু দি থাকিম ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে সেই কাৰণে ভাবিলো বহুত দিনৰ মত আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' বনাও আমাৰ ইয়াত যেহেতু ৰাখৰ ৰিহাৰ্সল হৈ আছে আৰু কেনেদৰে হৈছে আপোনালোকক দেখাই থাকিম ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো আৰু এতিয়া অকনমান আপোনালোকক দেখাম বাৰু আজি যেহেতু ৰাখ ৰিহাৰ্সল চলি আছে আজি আমাৰ ৰাখ ইয়াত ৰিহাৰ্সলত দৈৱকী পাঠ লৈছে তেওঁ হৈছে নয়না বেহাৰবাৰীত তেওঁ অভিনয় কৰিছিলে নয়না চৰিত্ৰত তেওঁ হৈছে ত্ৰিবেণী বৰুৱা বাইদেউ আৰু আজি আমাৰ ইয়ালৈ আহিব তেওঁ যদিহে পাৰো আপোনালোকক অকনমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টোত চাব বাৰু হেকলৈকে চাই থাকিব আৰু এয়া ইমান ধুনিয়া লাগিছে ৰাস্তাটো দেখিছেনে বাৰু ধুনিয়াকৈ লাইট লগাই দিছে এটা ধুনিয়া পৰিবেশ হৈ গৈছে ভাল লাগিছে এনেকৈ আৰু মানে কি এতিয়া অকনমান পোহৰ হৈ আছে ইমান ধৰিব পৰা নাই যেতিয়া ৰাতি মানে হ'ব তেতিয়া আৰু ভাল লাগিব এতিয়া আমি গলে আহি আছো কয় ৰাখ মঞ্চলে ৰাখৰ প্ৰেক্টিছ কৰি আছে চাবলৈ আহি আছে আৰু এয়া ত্ৰিবেণী বা আহি পালেহি আমাৰ মঞ্চত এতিয়া তেওঁ সকলোৱে আদৰণি জনাইছে ভাল লাগিছে ত্ৰিবেণী বাক এনেকৈ দেখি পিনে ওচৰৰ পৰা সকলোকে আৰু এয়া ৰাখৰ বাবে প্ৰেক্টিছ কৰি আছে ছোৱালীসকলে নাচি আছে ধুনীয়াকৈ অকনমান দৃশ্য ইয়াৰ আপোনালোকক দেখাই দিছো ওচৰত দেৱী